Hey guys, welcome back to my channel আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো খবৰ ভালেই। তো দেখিছে পুৰা মানে ওলাই ৰেডি পুৰা হোৱা নাই বাৰু। তো আমি মই আৰু মা যাম এতিয়া মাহীহঁতৰ ঘৰত। মাহীহঁতক কোৱাই নাই, মাহীহঁতে গমেই নাপায়। মানে বেলেগত যাম বুলি গম পায় নে নাপায় গম নাপাওঁ বাৰু, বাট চবকে বেলেগত যাম বুলি কোৱা গৈছে। তো এতিয়া আমি যাম মাহীহঁতৰ ঘৰত আৰু যাই কেনে দেখাই আছোঁ মাহীহঁতৰ কেনেকুৱা ৰিয়েকশ্যন হয়। তো এতিয়ালৈকেতো কোৱাই নাই, যাই লওঁ তাৰপিছত গম পাব আৰু। তো ব'লক। আৰু আমি একদম টালি টোপোলা লৈ ওলাই গৈছোঁ। দেখাই নাপায়, সেইফালে ধোৱা ধোৱা দেখা পায় সূৰ্যটো যে এই পিছফালে আছে চ সেইকাৰণে। আৰু এয়া চাওক মায়ে পূৰা একদম লৈ যাই আছে, এয়া তপলা চবফালে। আৰু এয়া আহি পাই গ'লোঁ জালুকবাৰী, এতিয়া গাড়ীত উঠি দিওঁ আৰু আমি মাহীহঁতৰ ঘৰ পামেই মই উল্টা হৈ কেনে ভিডিঅ' কৰিব লগা হৈছে দেখিছেনে। সেইফালে মুখ দিলে একো দেখাই নাপায়, গোটেই ধোৱা ধোৱা আহে। চব অলপ যাওঁ আৰু একদম খিলচিল মাৰি উৎপাত যি গালি পাৰিছে নহয়। তো একদম গেটত তালা চালা মাৰি কেনে শুই আছে আৰু ওলাই আহায়ে নাই, গান লগাই দিছে আমাক। আমি আহা বুলি গম পাই। তো এতিয়া ওলাই আহি আছে, ৰ'ব দেখাম ৰ'ব। এয়া আমাৰ মাহী বাবু কয় আৰু মাহীহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ ফুৰিবৰ কাৰণে। অ বাবু কোৱাচোন, হাই বুলি কোৱা, হাই বুলি কোৱা জান। কি একদম কথা তাৰ টপতকে। তো এতিয়া আমি আইতাহঁতৰ ঘৰত যাই আছোঁ, মাহীৰ শাহু মাকৰ ঘৰত। তো সেই আৰু। তো হেই গাইজ গুড মৰ্ণিং। আৰু এয়া চাওক আমাৰ টুকুলু। কি কৰি আছা বাবু? এনে আছো নহয়, কি কৰি আছা? ব্ৰাছ কৰি আছো বুলি কোৱা। ব্ৰাছ কৰি আছো। ইমান লেভেলত ব্ৰাছ কৰি ক'ত যাবা? ব্ৰাছ কৰি কোম্পানীত। কোম্পানীত যাবা? ইছৰাম, কোম্পানী নহয় স্কুলত যাম বুলি কোৱা। ক'ত যাবা? স্কুলত যাম। তাৰমানে অলপ লেভেলে বেলেগ আৰু বেলেগ লেভেলত কথা কয় ন। দে সোনকালে দে, ব্ৰাছ কৰা। ব্ৰাছ কৰা সোনকালে যা। তো এতিয়া ৰ'ব কি ক'ম, ক'ব লগা একোৱে নাই। এতিয়া সি ব্ৰাছ কৰক, তাৰপিছত তাক স্কুলত থ'ব যাম। তো সেয়াই আৰু স্কুলত থ'ব যাম। গাঁৱৰ পৰিৱেশবিলাক কিবা এটা ভাল লাগে ন। আৰু এইখনেই আমাৰ বাবুই পঢ়া স্কুলখন। পৰিৱেশটো খুবেই ধুনীয়া দেখিছেনে। ভাল লাগে কিবা এটা আমাৰতো কেতিয়াবা শেষেই হ'ল স্কুল লাইফটো। এনেকৈ আগতে আমিও এনেকেই আহিছিলোঁ পুৱাই পুৱাই উঠি, কিবা এটা ভালেই লাগে। স্কুল লাইফ আৰু কলেজ লাইফৰ মাজত বহুত ডিফাৰেঞ্চ থাকি যায়। চ' কিবা এটা ভাল লাগে, সেইকাৰণে ভাবিলোঁ আহোঁতে থৈয়ে যাওঁ। তেনেকৈ আমাৰ ঘৰত কোনো নাইও, কাৰোবাক যে থ'ব যাম কিবা যাম। আহি আগৰ কথা মনত পৰি গৈছে, আগতে আমিও এনেকৈ লাইন হৈ থিয় হৈছিলোঁ প্ৰেয়াৰৰ টাইমত। চ' সেয়াই ভাল লাগে কিবা। কালি ৰাতিৰখিনি কালি ৰাতি খাই হজমে কৰিলোঁ। চ' আজি ৰাতিপুৱা সেই আধৰুৱা ৰোৱা থোৱাখিনিয়ে দেখাব লগা হৈছে। আৰু যিয়ে নহওক মই এতিয়া ভাত খাই লওঁ। পুৱা ভাত খাওঁতো অভ্যাস আছে, তো খাব লাগিবই। চাহ তাহ ইমান নাখাওঁ, তো সেইকাৰণে খাই লওঁ ভাবিলোঁ দেখাই দিওঁ। খোৱা লোৱাখিনি নেদেখালেও বেয়া লাগে ন। তো সেয়াই শেষে হৈছে, তথাপিও আৰু যিখিনি আছে সেইখিনিকে দেখাই দিছোঁ। তো সেয়ে মই এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু কালি ভাত খাওঁতে দেখুৱাই নহ'ল, এই বহুত দিনৰ মূৰত লগ পোৱা যায় যে। চ' সোনকালে খাই দিলোঁ। তো এয়া আমাৰ মায়ে বনাইছিলে ন, মায়ে বনাইছিলে মাছ আৰু মই পানীলাও দি মাছ বনাইছে। মই এয়া মাংস বনাইছিলোঁ। তো এই দালি ভাত আছিলোঁ। মই ভাত চাত খাই একদম পেট ফুল। আৰু মাহঁতে চাহ খাব বহি গৈছে, ৰ'ব দেখাই আছোঁ। আৰু এয়া চাওক ব্ৰেড আৰু বাটাৰ। আৰু এই বিস্কুটটোৰ নাম আনাৰকলি বোলে, আমাৰ এতিয়া আনাৰকলি বিস্কুট বুলি কয়। চম্পাপুৰি ইমান ভীমৰ নিচিনা লৈছে যেন গোটেই সোপা খাব। বিস্কুটো লৈছে আৰু কি লৈছে, আৰু কিবা লৈছে ন। মাহীয়ে একদম পুৰা কিহত চাহ খাইছা মাহী? মোক যে বেছি চাহ লাগে। জিলুৰ হাঁহি নোচোৱা কিয় পা, খাইছা আৰু খোৱা আস্তে আস্তে।
আৰু এয়া চাওক আজি মানে নেক্সট দিনা আৰু যা কালি আহিছিলোঁ তো এয়া চাওক পথাৰত পূৰা কি ফুল মা সৰিয়হৰ ফুল নেকি এইবিলাক হা অঁ বেহাৰ ফুল ক'ত সৰিয়হৰ ফুল বাপৰে বাপ কিমান হালধীয়া হালধীয়া পূৰা দূৰ দূৰলৈকে আৰু আমাৰ এয়া মাদাৰ তাতে বহি আছে আৰু এয়া আমাৰ মাহী তুমি কি লাগা ডাঙৰ মামী হয় ন মামীৰ ভতিজা হ'ব হাই কৈ দিয়াচোন আৰু এয়া মাদাৰ পূৰা একদম বহি আছে আৰু সেয়া তাতে আমাৰ মানে মাহীৰ শাহু মা বহি আছে চাওক কি ধুনীয়া দৃশ্য আৰু এয়া আমাৰ মাহীৰ শাহুৱে আইতা দিয়কচোন নাম এটা গাই দিয়ক নাম এটা গাই দিয়ক নাম এটা গাই দিয়ক নাম মোৰ নাম নহয় ধান চৰাইজনী তৰা তাঁতত পৰি কেলে ছিঙিলি পথাৰৰে ৰোৱনী মই দাৱনী এই বননিত মন্ত্ৰী হৰাল কৰোঁ কি উপায় চিকন বিহুতি সাজি কাজি নাহি বিমৰ ভাল লগা নাই দিয়া খোজ কৰা নাই মণিটিক যে মিলালো তুৱাই ফুচুলাই অগলা গান গাইছিলোঁ আগতে কি ধুনীয়া লাগিছে সূৰ্যটো ডুব যাব নাই এতিয়া জুৰি আৰু এইফালে মহা আৰু বাবু গৈ আছে এয়া আমাৰ জিলু বাকী চবে তেজপাত অঁ এ বাবু চাওঁ মুখখন চাওঁ হাই কৈ দিয়াচোন হাই দিয়া কোৱা কোৱা না বেলিটো বহুত ধুনীয়া আৰু এয়া পুৰা একদম চাহ লৈ লৈছো খাব আৰু মহা মই মা পুৰা একদম ৰাতি 8টা বাজি গ'ল চাগে ফুৰি আছো পুৰা 8:26 8:30 বাজিল আৰু এতিয়া চাব ৰ'ব চাওকচোন পিছফালে কিমান আন্ধাৰ একো দেখাই নাপায় সেইখিনিতে যি অলপমান পোহৰ আছিল আৰু বাকী চব আন্ধাৰ ভূত চুত দেখা পাওঁ নেকি চাব আহিছোঁ ৰ'ব তাকে চাই গৈ থাকোঁ দেখা পালে পালোঁ নাপালে নাই আৰু ক'তো দেখা পাম মানুহ মুখাই ভূত কিমান আন্ধাৰ কি আন্ধাৰ বাপ বাপ জোনাকী পৰুৱাৰ পোহৰখিনিও নাই ইয়াতে ইমান আন্ধাৰ মাৰি দিওঁ ৰ'বা তাৰপিছত আমাৰে মুখত মাৰাচোন মুখত মাৰা এইটো দিলীপ চাওঁ মহা সেইটো মা মানে মাজে মাজে ক্লাছ জ্বলাব লগা হৈছে মাজে মাজে যে এখন দুখন গাড়ী আৰু মানুহ নাচে ইয়াতে তো সেয়াই আৰু একদম ইয়াতে বিয়নী মেল পাতি আছে মা মই মহা মাহী চব একে বহি লৈছোঁ ৰ'ব বেক কেমেৰা আৰু এয়া পূৰা একদম লাল চাহ বনাই লৈ আহিছে মানে জুই পুৱাই খাম আৰু তাতে কি আছে ব্ৰেড কি আছে অঁ ব্ৰেড ইয়াতে আছে সেইটো খালী পেকেট আৰু এইয়া আমাৰ টুকুলু উঠি আহিছে হাঁহি দিয়া বাবু হাঁহি দিয়া কলিজা এনেকৈ দিয়াচোন দিয়া চুমা এটা দি দিয়া অঁ এনেকৈ দিয়া এনেকৈ হাতখনে দি দিয়া ফ্লাইং কিছ দিয়া এই হ'ব এইয়া আমাৰ মহা চাহটো দিয়া আকৌ মহা হাই চাহটো দিয়া এইয়া চাহ আহি গৈছে মহাৰ চাহ লাল চাহ জুই পুৱাই লাল চাহ মজাই বেলেগ তুমি নোখোৱা কলিজা নোখোৱা চাহ নোখোৱা জুৰি মাহীক মাতা বাপৰে নাখাওঁ মাক মাতাচোন জুৰি মাক মাতা আৰু জুৰিয়ে এনি টাইম চম্পাপুৰীয়া খাই থাকে এতিয়াও লৈ আহিছে চম্পাপুৰীৰ বাকচটো ইমান ধুনীয়া ধোৱা हमें नहीं खाना
বাপৰে বাপ ধোৱা আহিছে আৰু প্লেট লোৱা আৰু এয়া চাওক আজি ঘৰত যাম নহয় সেইকাৰণে পুৰা একদম এইফালে মা এইফালে চাওঁ ধন এইফালে মাহী আৰু এইফালে আমাৰ টুকুলু আৰু ইয়াতে পুৰা এইটো কি বৰফি বেচন বৰফি এইটো বেচন বৰফি বুন্দিয়া লাড্ডু চিপছ আৰু চকলেট দুটাও দি দিছে আমাৰ টিকলুটো এই ভ্লগ কৰিম বুলি কয় চিপছ গোটেই একদম চাহ আৰু এইটো একদম স্পেচিয়েলকৈ মায়ে নিজৰ কাৰণে বনাই লৈছে মস্ত হেই আৰু এয়া জুৰি লোৱা লোৱা চাহটো খোৱা চাহ নাখালে ভাত খা কলেজা খোৱা লাড্ডুটো খোৱা সাধন মিঠাই ভাল পাওঁ এইফালে কোৱা মোক সোধায়ে মাক সুধি কি হ'ব দেখুৱা বাই বাই কাৰ হয় লাড্ডুটো কাৰ হয় মই খাম নেকি মই খাওঁ খাওঁ দিয়া না আৰু এনেকেই দুদিন কেনেকৈ গ'ল মানে গমেই নাপালোঁ খুব ভাল লাগিছে তেনেকৈ অহা নপৰে বছৰৰ মূৰত এবাৰহে মানে থকাকৈ যোৱা যায় এতিয়া গ'লোঁ আৰু এবছৰৰ পিছত হয়তো যাম তো তেনেকেই আৰু তেনেকেই দুদিন কেনেকৈ গ'ল গমেই নাপালোঁ তো সেয়াই অহাৰ টাইমত আৰু ভিডিঅ' কৰা নহ'লেই মানে খুব সোনকালে ওলাই আহিব লগা হ'ল তো সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় তো আজিলৈ ইমানেই বাই বাই